এষাৰ প্ৰতিপন্ন হ'ল মুখ্যমন্ত্ৰী সোণোৱালৰ শূন্য সহনশীল নীতি 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ ভূমি অধিগ্ৰহণ নামত বিজেপি নেত্ৰীৰ লুণ্ঠন। যি সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতিৰ কথা কৈছে, তেনে সময়তে শাসকীয় দলৰ নেত্ৰীৰ আমোলত সংগঠিত হৈছে ব্যাপক দুৰ্নীতি। গোলাঘাট জিলাৰ মাজে নুমলীগড়ৰ পৰা দাধৰালৈ যি 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ চলি আছে আৰু 4 লেন নিৰ্মাণত বিজেপি নেত্ৰী এগৰাকীয়ে হিতাধিকাৰীৰ পৰা সংগ্ৰহ কৰিছে কেনেদৰে টকা, চাওক আমাৰ এক বিশেষ প্ৰতিবেদন। বেলেগ আৰু আমাৰ সদস্য বা আমাৰ কমিটিৰ পইচা কাকো ডিমাণ্ড কৰা নাই বা বিচৰা নাই। মানে 30-40 বিচাৰিছিলে, মই 20 দিলোঁ। কেলৈ বিচাৰিছিলে পইচাটো? ক'ৰবাত দিব লাগে বুলি। না কিহৰ কাৰণে? জানে কি পইচাটো সোনকালে ওলাই আহিব। না আপোনাৰ নামটো কি? যমুনা চাবু। আমাৰ অফিচত দিব লাগে বুলি ইমানেই জানো মই আৰু। কিমান টকা ডিমাণ্ড কৰিছিলে দীপান্বিতা দুৱৰাই আপোনাক? ডিমাণ্ড মানে 40 মান বিচাৰিছিলে, মই 20 দিলোঁ আৰু। কিমান দিলে? 20,000।